নমস্কাৰ মই প্ৰিয়ংকা কাশ্যপ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মই এতিয়া যাম যোৰহাটলৈ যোৰহাটত এখন ছুটি ছবিৰ আমাৰ শ্বুটিং চলিব আৰু তাতে কেনেধৰণেৰে শ্বুটিং হয় কোনে কোনে অভিনয় কৰিব সকলোখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম সো বেছি আৰু পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু তাৰ আগতে আপোনালোকক কৈ থওঁ যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে লাইক কৰি দিব আৰু লগতে কমেণ্ট ছেকশ্যনত গৈ কেনেকুৱা পালে জনাবলৈ কমেণ্ট কৰি দিব যিমান পাৰি শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন কৰি দিবলৈ নাপাহৰিব যাতে মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে সৰ্বপ্ৰথমে পায় তেন্তে আৰু বেছি দেৰি নকৰোঁ তেন্তে লেটছ ষ্টাৰ্ট দি ভিডিঅ' সো এতিয়া মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া এটা মেচ দিছিলোঁ তাত আৰু বহুত মানুহ যাব সো ভিডিঅ'টো চাই থাকক দেখাই আছোঁ এইটো হৈছে আমাৰ শ্বুটিঙৰ ফাৰ্ষ্ট লোকেশ্যন আৰু ইয়াত দেখিছে শ্বুটিং আমাৰ চলিয়ে আছে ইয়াৰ মাজে মাজে মই চেষ্টা কৰিছিলোঁ যাতে সৰু সৰুকৈ ক্লিপ ৰাখি আপোনালোকক দেখুৱাব পাৰোঁ চ' চাই গৈ থাকক লাষ্ট পালে এয়া দেখিছেই ইমান এটা সুন্দৰ পৰিৱেশ আৰু যিহেতু সেইদিনা খুব বেছি ৰ'দ দিছিলে খুব গৰম পেলাইছিলে সেইকাৰণে আমি মাজে মাজে অলপ জিৰণি লৈছিলোঁ আৰু লগতে অলপ মজাক মস্তি চলিছিলে আৰু যিহেতু গাঁৱৰ ঠাইবোৰ মোৰ খুবেই প্ৰিয় আৰু এনেকৈ প্ৰথমবাৰ পথাৰত বোকাত নামি পেলাই শ্বুটিং কৰিছোঁ চ' ক'ব নোৱাৰা হৈ গৈছোঁ দেখিছেই जो अच्छा होगा वही देंगे ऐसे नहीं करते बेटा ना ना सही से तो दिखाना है एडिट करके दूंगी फिल्टर यूज कर इन लोगों को दिखाओ ना इन लोगों को कितना दिखाओ कितना है 25 गजब नो इनकी बेइज्जती तो होती रहती है ये भी सेम है क्यों गलत काम करते हो बेबी गलत काम नहीं है এয়া দেখিছে সকলোৱে নিজৰ নিজৰ কামক লৈ ব্যস্ত আৰু এইফালে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ আৰু ডিৰেক্টৰে কিবা ডিছকাছ কৰি আছে তাৰপিছত এইফালে চাওক সকলোৱে ফোন চোৱাত ব্যস্ত আৰু এইখিনি ঠাইতে আৰু এই ঘৰটোতে আমাৰ আচলতে শ্বুটিং হৈ আছিলে ৰ'দ দিছে ইমান কৈছোঁ আৰু কি হ'ব বেছি ৰ'দ দিছে কি কৰিবলৈ কৈছোঁ এতিয়া খাবলৈ আমাৰ এতিয়া বহুত ভোক লাগিছে পেটটো একদম লাঞ্চ টাইমটো গৈ 4টা বাজিব হ'ল এতিয়া আমি লাঞ্চ টাইম এতিয়া লাঞ্চ এণ্ড ডিনাৰ
শ্বুটিং শেষ হ'ল আৰু মই এতিয়া গৈ আছোঁ ঘৰলৈ বুলি, মানে শিৱসাগৰলৈ বুলি। এয়ে আছিল আজিৰ ভিডিঅ'টো। আই হোপ আপোনালোক সকলোৱে চাই ভাল পালে। যিহেতু বহুত চিন থকাৰ কাৰণে সৰু সৰুকৈ ক্লিপ লৈ পেলাই মই যিমান পাৰি চেষ্টা কৰিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। হয়তো আপোনালোকে চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগিতাৰ খুবেই প্ৰয়োজন। কেনেকুৱা মই কৰিব পাৰিছোঁনে নাই, নে আৰু ভিডিঅ'ছ মোৰ পৰা বিচাৰেনে নাই, তাকে আপোনালোকে জনাবৰ কাৰণে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব। এনেকুৱা আৰু নতুন নতুন ভিডিঅ'ছ লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। সেই প্ৰতিশ্ৰুতিৰে আজিলৈ টাটা, বাই বাই, গুড নাইট, লাভ ইউ অল।